এখন দেশত বাকীখিনি আগুলা নগাব এখন দেশত কি আছিলে বাৰু ৰজা আজিৰ পৰা প্ৰায় ৮-৯ বছৰ অনুষ্ঠান কৰিছোঁ তেতিয়া মই মঞ্চত উঠি কিনে আপোনালোকক সোধোঁ যে এখন দেশত এজন ৰজা আছিল বুলিয়ে কয় এখন দেশত অকল ৰজাহে থাকিব পাৰে নেকি আজি আচলতে ৰজা নহয় এখন দেশত এটা ভিক্ষাৰী আছিল আজি অকণমান এটা ভিক্ষাৰী কাহিনী ক'ব বিচাৰিছোঁ ঠিক আছে আৰু এখন দেশত এটা ভিক্ষাৰী আছিল আৰু সি কি ভিক্ষা খুজি খুজি এদিন তাৰ নিজৰ ভঁৰালটো সি ভৰ্তি কৰি ল'লে এদিন সি তাৰ চাউলৰ ভঁৰালটো সি ভৰ্তি কৰি ল'লে ঠিক আছে আৰু ভৰ্তি কৰি লৈ সি তাৰ আধা চাউল সি খাই গ'ল আধা খালে আধা জমা কৰিলে আধা খালে আধা জমা কৰিলে কিন্তু এদিন সি কি কৰিলে এদিন সেই ভগৱানৰ ওচৰত গ'ল আৰু ভগৱানৰ ওচৰত গৈ কিনে ক'লে যে ভগৱান মোৰ চাউলৰ ভঁৰালটো ভৰ্তি কৰি দিব লাগে তো হয় সিদিনা তাক ভগৱানে চাপৰ্ট কৰিছিল আৰু ভগৱানে চাপৰ্ট কৰি সি তাৰ ভঁৰালটো গৈ কিনে দেখে তাৰ ভঁৰালটো সঁচাকৈ ভৰ্তিয়ে হৈ আছে সি মনতে খুব আনন্দ পালে তাৰ চাউলৰ ভঁৰালটো ভৰ্তি হৈ গ'ল সি আকৌ মনতে আনন্দ পালে আধা খালে আধা জমা কৰিলে আধা খালে আধা জমা কৰিলে তেনেকৈ খাই খাই সি ভাবিলে যে এইবাৰৰ পৰা মই ভিক্ষা খুজিব নাযাওঁ মই ভগৱানক বৰদান খুজিম তেতিয়াহ'লে মোৰ ভঁৰালটো ভৰ্তি হৈ যাব কিন্তু কি হ'ল আমি যেতিয়া কিবা এটা কাম কষ্ট নকৰোঁ কষ্ট নকৰাকৈ জানো কিবা হয় আজিকালি তো পিছত কি হ'ল তাৰ ভঁৰালত যিখিনি চাউল আছিল যিখিনিতো চাউল সি খালে আধা আৰু বাকী যিখিনি আধা চাউল আছিল আচলতে সেই ভগৱানক খুজি খুজি এদিন কি হ'ল তাৰ চাউলখিনি চাউলৰ ভঁৰালত গোটেই পানী হৈ গ'ল গতিকে আমি সকলোৱে কষ্ট কৰিব লাগে তেতিয়াহে আমি সদায় ফল পাম হয়নে ভগৱানকো মানিব লাগে কিন্তু আমি কষ্ট বেছিকৈ কৰিব লাগে হয়নে থেংক ইউ ছ' মাছ থেংক ইউ ধন্যবাদ সকলো দৰ্শকক